কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি এটা নতুন ব্লগ ষ্টাৰ্ট কৰিছোঁ। বহুত দেৰি হৈ গ'ল, দুপৰীয়া ভাত চাত খালোঁৱেই আৰু মানে দেৰি হৈছে ভাতকেইটা খোৱা। এতিয়া তোমাৰ 3টামান বাজিছে আৰু 3টা বজাৰ এইখিনি ৰ'দ মাত্ৰ আমাৰ ঘৰৰ চোতালত চাব পাৰে। গোটেই ইমান মানুহ, চবৰে মানে ৰ'দ পৰিছে। এইফালেও ৰ'দ বহুত, চবৰতে। কিন্তু আমাৰ তাতে ৰ'দ নাই। 3টা বজাৰ আগৰ পৰা আমাৰ মানে ৰ'দ থাকিব, চোতালত নপৰে। ইফালে কমলা লৈছোঁ খাবৰ কাৰণে। এয়া ভাত চাত খাই উঠি কিনে কমলা খাবলৈ ওলাইছোঁ। বহুত ভাল লাগে কমলা খাই। কালিও খাইছোঁ, আজিও খাম, সদায় খায়ে আছোঁ কমলা। আৰু বিহু যা যোগাৰ কেনে চলিছে আপোনালোকৰ ক'ব আৰু বলক। আৰু এতিয়া মই কাপোৰ চাপোৰ খুলোঁ। এতিয়া ভাত পানী খালেও ক'লোঁ আপোনালোকক। আৰু যি কাম আছে কৰি লওঁ। কাম কৰি কিনে আমি বলক সান্দা খুন্দিব যাওঁ। আৰু মায়ে আজি সান্দা খুন্দা দেখা নাপালে গালি পাৰিব। চ' বলক গাইছ, কাপোৰ চাপোৰ সলাই লওঁ আৰু আমাৰ ইয়াত সান্দা বনা হ'ল। এইবোৰ দিনা যায় এইফালে এনেকৈ শুনি আছোঁ। আৰু আমি আপোনালোকৰ শুনছেনে নাই জনাব কমেণ্ট কৰি। এয়া আপোনালোকৰ ফালে এনেকৈ সান্দা শুনে না? আমাৰ ফালে এনেকৈ সান্দা শুনি দিয়া গেছ আৰু কি কৰিবি নিচি ক'ত আহিলি দৌৰি দৌৰি সান্দা শুনিব এতিয়া কৰি চাই দে একবাৰ। ইফালে চাইড দি মই ঢেকি দিম। হ'ব দিয়া ইমান চাব নালাগে। চাওঁ এতিয়া সান্দা খুন্দি কিমান ৰাতি হ'ল গমেই নাপাওঁ। নিজকে কথা পাতি আৰু সদায় আমি এইখিনি টাইমত কাৰণে ভিডিঅ' কৰোঁ। আমাৰ যেতিয়াই বাজক আমি ৰাতি হ'লেও ৰাতিপুৱালৈকে সান্দা খুন্দি দিম। আৰু এদিনে সান্দা খুন্দো আমি সকলোৱে মিলি, ঘৰৰ পৰিয়ালটো গোটেইগাল মিলি কিনে একেলগে সান্দা খুন্দো। আৰু কিমান যে ভাল লাগে, কিমান কথা ওলাইছে গাইছ, কি ক'ম আপোনালোকক। অলপমান দিছিল চাৰে 9টা বাজে। আপোনালোকৰ বিহুৰ যা যোগাৰ কেনে চলিছে গাইছ? আমাৰতো দেখিলাকে এইলে দেখালোঁ আৰু গধূলি ঘূৰা চুৰা শুনছোঁ। দেখাব নোৱাৰোঁ আৰু আকলাই কৰিছোঁ না, সেইকাৰণে। এইফালে ঘৰৰ অৱস্থা চাওক আমাৰ কেনে হৈছে ঘৰৰ অৱস্থা এইবিলাক। গাইছ কি ক'ম আৰু এয়া মোৰ এখন ইফালে চাদৰ গুঠিব আছে। জানানে চাদৰখন মই থাকিলে গোটাই নাই, অৰ্ডাৰ আছে। আৰু ইফালে কিমান কি কাম আছে, সেইবিলাক চব উঠাব লাগিব। এতিয়া ধুব লাগিব। কালি উৰুকা যিহেতু ইফালে এনেকৈ উঠাই থৈ দিছোঁ। এই অৱস্থা নাই ঘৰত। ইফালে মায়ে সান্দা সোমাইছে আকৌ, ইফালে আটা কাঢ়ি আছে। আটা কাঢ়ি আছে না দা কোনোৱা নহয় দে। বিহু কেনে গৈছে কো? হা ভালে গৈছে বিহু। আমাৰ আটাই কালি সেই বনাব, হেলা ঘৰ বনাব আটা হেলা ঘৰ বনাবি নে নাই? তো গাইছ এইবিলাক কাপোৰ কানিবিলাক শুকাই আনি দিছোঁ আমাৰ। তো আৰু আপোনালোকক অলপমান দেখা দি আছোঁ ৰ'ব। আপোনালোকৰ বিহুৰ বজাৰ কৰিলে নে নাই? বিহুৰ বজাৰ মানে কি আৰু আজি একেবাৰে মানে তো চানডে মাৰ্কেটো আছিল। তো মায়ে বজাৰ চজাৰ আনছে, দেখাই দিওঁ ৰ'ব আপোনালোকক অলপমান। এইবিলাক চব্জি আনছে চাওক। মানে ডেইলি কি হয় মানে ৰবিবাৰেতো আমাৰ বজাৰ আহেয়ে। তো এইবাৰ আহি গ'ল। এবাৰ আৰু উৰুকা বুলি আৰু স্পেচিয়েলিটি মানে ফিল কৰি আছোঁ মানে বিহুৰ বজাৰ বুলি এইবিলাকেই। আৰু আকৌ কালি আহিব বজাৰ। আৰু ইফালে এইবাৰ আৰু বহুত আনিছে দিয়ক। আৰু অন্যান্য য'তে কমাই আনে, বিহু বুলি অলপ বেছি বঢ়াই কাৰণে আনিছে। এইফালে আলু চালুগিলা আৰু বিহুৰ বজাৰ বুলি ক'লে আৰু কি আৰু মাছ মাংস আনিব আছে। আৰু ইফালে মই বনাই আছোঁ ভাত। বহুত জ্বৰ হৈ আছে। এইফালে আজি বিহু বুলি আৰু কি খাম, উৰুকা কালি খাম। আৰু আজি বেলেগ ইমান এটা স্পেচিয়েল নাই।
চাব নেকি কি বনাই আছোঁ গাইছ এইয়া লাব্ৰা বনাই আছোঁ গাইছ লাব্ৰা এয়া লাব্ৰা বনাইছোঁ হ'ব আৰু আজি এনেকৈ খাম দিনত এয়া মাংস খাইছিলোঁ এইবিলাক ঠাণ্ডা চাণ্ডা মই খাই কিনি থৈ দিছোঁ নাখালোঁ এয়া ভাতো মই আধা খাবাকৈ থৈ দিছোঁ নাখালোঁ আৰু এইফালে মাংস বুলি ক'লেতো গাইছ আনাচোন এই মাংস এইখিনি থৈ দিছোঁ মাত্ৰ মই খাই কিনে এইফালে এনেকৈ কৰি বহুত অৱস্থা বেয়া হৈছে আমাৰ আজি মই অলপমান মায়ে কি কৰি আছে চাই আহোঁ অলপমান কি কৰিছে মানে মাথাটো অলপ গৰম হৈ আছে মানে বহুত কাম কৰিছেতো মই কথা শুনা নাই অলপমানো সেইকাৰণে মাথা গৰম হৈছে সেইটো ৰ'ব কিছুমান এনে খং উঠে আজি 1 মাহৰ পৰা একেবাৰে চুৱেলে পিঠা লাৰু বনোৱা খৰিকেইডাল অলপ ভাল কৰি দিবি কেঁচা তাকো ধুলো সৰে এই ডেগাৰখন দে মানে এইখিনি চব্জিখিনি মোৰ ভবা হৈছে আৰু এইফালে এগাল পৰিছ পেকেট দি বিহুৰ কাম কৰা নাই তই নাই বেমাৰ হৈছে সান্দা খুন্দি গাছ এৰ বেমাৰ হৈ গ'ল আৰু ইফালে মোৰো অলপ বেমাৰ হৈ আছে দুটাৰে অলপ মই সহ্য কৰিছোঁ ৰাতিলৈকে মোৰ হ'ব গাছ দিনটো ভাল লাগিলেও মোৰ ৰাতিটো বেয়া যায় কিন্তু এইটো সঁচা ৰাতি বেমাৰ বহুত হয় মানুহৰ সাৱধান গাছ ঠাণ্ডাৰ পেৰে বাঢ়ি ৰাখিব অলপমান এই গৰম পানী ওলাইছে ওপৰতে